বন্ধুসকল, আজি দাদাই এই অমৰলতা গছৰ বিষয়ে ক'ব আমাক। এইজোপা চাওক, অমৰলতা। এয়া দেখিছে, আৰু এডাল ত্ৰিফলাৰ লগতো ইয়াৰ মানে শুকুৱাই পেলাই ত্ৰিফলাৰ লগতো মিক্স কৰে। কিন্তু ইয়াৰ সম্পূৰ্ণ শুকুৱাই ল'ব লাগিব। তাৰপিছতে এইটো ডায়েবেটিছৰ কাৰণে বা আপোনাৰ প্ৰেছাৰ যদি আছে, প্ৰেছাৰ হেৰি কাৰণে ই নিৰ্মূল কৰিব পাৰে। কিন্তু 1 নম্বৰ ঔষধ হ'ল ডায়েবেটিছ। 1 নম্বৰ ঔষধ এই ডায়েবেটিছৰহে। কিন্তু যদি অধিক পৰিমাণে যদি খায় তেতিয়া ডায়েবেটিছৰ গৈ পিনে আপোনাৰ সেই চুগাৰ নিয়ম আছে। আপুনি 1 আঙুলকে প্ৰতিদিনে 1 আঙুলকে কাটি পিনি থেতিলাই পিনি এগিলাচ পানী ৰাতি তিয়াই থওঁ, আৰু ৰাতিপুৱা শুই উঠি এগিলাচ পানী খুব। কিন্তু ইয়াক খাব নালাগে, অকল পানীটো খুব। মাত্ৰ এগিলাচ পানী এআঙুলকে কাটক, আপুনি যিমান ডায়েবেটিছ আছে চব উৰি যাব। এইটো ডায়েবেটিছৰ মানে মহৌষধ এইটো। আপুনি মাত্ৰ বেছি নহয়, 2 আঙুল কাটিলে আৰু মহা বিপদ হ'ব। কিন্তু এআঙুলহে কাটিব লাগিব। এআঙুল আপুনি থেতিলাই লওক, পৰিমাণ আছে। পৰিমাণৰ এমনি এআঙুল জুখি লওক, কাটক। আপুনি এমাহ খাওক, ডায়েবেটিছ উৰি নাযায়। মোৰ 2খন কাণ চফাকৈ কাটি দিম। মোৰ অসমৰ মানুহকে কৈছোঁ, এইটো চাই ল'ব। এইটো 2 গিলাচ পানী নহ'ব, 1 গিলাচহে খাব লাগে ৰাতিপুৱা খালী পেটত। এইটো ঠিক আছে। ইয়াত নাথাকে। এইডাল অমৰলতা বুলিও কয় আৰু শগুনী লতা বুলি কয়, কিন্তু ইয়াত এটা পাৰ্থক্য এটা আছে। ইয়াতচোন দাদা, এই যে কাঁইটখিনি দেখিছে, শগুনী লতা, ইয়াত যিখিনি কাঁইট আছে ইয়াৰ পৰা পাৰ্থক্য আছে 4 ইঞ্চি। সেয়াক কয় শগুনী লতা। আপুনি ৰিজাৰ্ভলৈ যাব বা পাহাৰ ভৈয়ামে যাব, এই য'ত 4 ইঞ্চি যোগ কৰিব, যিটো কাঁইট থাকিব, সেই কাঁইটটো আপুনি ক'ব যে সেইডালহে শগুনী লতা, এইডাল শগুনী লতা নহয়। কিন্তু মানুহে কয় এইডাল শগুনী লতা, কিন্তু অমৰলতাহে। এইডালৰ নাম অমৰলতা। আৰু শগুনী লতাডালত কাঁইটটো ইমান নাথাকে, পাতল থাকিব। তাৰমানে 4 ইঞ্চি আঁতৰে থাকিব। কিন্তু গছজোপাৰ পাতখিনি একে, লতাডাল দেখিবলৈ একে, কিন্তু কাটি দিলে ইয়াও কাঁইটখিনি আপুনি চাব, ইয়াত ঘন কাঁইট আছে নাই, আপুনি দেখক ঘন আছে। কিন্তু তাত শগুনী লতাত ঘন পাত নাথাকে, কাঁইট নাথাকে। তাৰমানে 4 ইঞ্চি আঁতৰতে কাঁইট থাকিব। কিন্তু শগুনী লতা আৰু অমৰলতাৰ ডায়েবেটিছৰ কাৰণে একে খাব পাৰিব। একে খাব পাৰিব। শগুনী লতা আপোনাৰ কঁকাল যদি আপোনাৰ বিষ হৈছে, কঁকালত গাঁঠি লাগিলে, আপুনি এই লতাডাল আপুনি কঁকালত একেটা উহাওতে বান্ধক 3 পাক দি পিনি, আপোনাৰ কঁকাল বিষ একেবাৰে নাইকিয়া হ'ব। এইডাল কি লতা? এয়া অমৰলতা। অমৰলতাৰ লতা। ইয়াতকৈ আছেও, ধেৰ আছে। আপুনি 3 পাক ভৰাই পিনি বান্ধক, যিমান কঁকাল গাঁঠি নেলাগক, যিমান ডক্টৰৰ লগলৈ নাযাওক, কিন্তু ইহে ভাল কয়। কিন্তু কোনো ডক্টৰ আজিলৈকে বৈজ্ঞানিক নাই নোৱাৰে, মই ইমানে ক'লো। এয়া আপুনি বান্ধি দিয়ক কঁকালত, সম্পূৰ্ণ ভাল হৈ যাব। খালি 3 দিন বান্ধিব, 3 দিনৰ পাছত খুলি পেলাই দিয়ক। অসমবাসী মানুহৰ কাৰণে দাদা এটা মেছেজ দিলে, এইখিনি বস্তু আপোনালোকে আয়ুৰ্বেদিক যিখিনি বনৌষধি, এইখিনি সংৰক্ষণো কৰিব লাগে আৰু এইখিনি জানিবও লাগে, হয়নে নহয়?